জগত জয়নিং চেৰেমনি হৈছে ইয়াত চিঠাগুৰি এই ইৰাকটাও মানে কমিউনিটি হলত তো ইয়াত ইউ পি পি এলৰ 162 আৰু বিজেপিৰ 150 টোটেল মানে 285 টোটেল মুঠতে ক'ব নোৱাৰোঁ কি কাৰণত হৈ আছে বিজেপিয়ে চৰকাৰ থকা স্বত্তেও বা ইউ পি পি এলে চৰকাৰ থকা স্বত্তেও কিয় আমাৰ দলত সোমাই আছে মানে অহাকালি আমাৰ CWC আছে চিমলাত বাক্সা জিলাত তাতেও এনেকুৱা বিজেপি আৰু ইউ পি পি এলৰ মানুহ সোমাব বুলি মই শুনি পাই আছোঁ তো আমাৰ ইউ পি এফ দলৰ কাৰণে খুব মানে লাখি বুলি আমি ক'ব পাৰিম যিহেতু বহুত ইউ পি পি এলৰ নেতা কৰ্মী আৰু বিজেপিৰ নেতা কৰ্মীসকলে আজিলৈকেও আৰু যোগাযোগ কৰি আছে আমাৰ দলত সোমাবৰ কাৰণে কথা সেইটোৱে আৰু এনেকুৱা জইনিং চেৰেমনিৰ প্ৰগ্ৰামটো বহুত আৰু ওদালগুৰিতো আছে 2 তাৰিখত মুঠতে হৈ আছে মানে ইউ পি পি এল বুলি বা চৰকাৰ চলাই থকা যিটো ইউ পি পি এল চৰকাৰ ইহঁতৰ কাৰণে হৈ আছে নিশ্চয় বিজেপি আজি ছেটিছফাইড নহয় নহ'লে ষ্টেটত আৰু দিল্লীত বিজেপি চৰকাৰ আছে তথাপিও BTC অঞ্চলত বিজেপি কৰা কৰ্মীসকলে বহুতে ইউ পি পি এলক বেয়া পাই পেলাই আমাৰ দলত সোমাই আছে তাৰমানে ইউ পি পি এলে ছেটিছফেকশ্যন চৰকাৰ চলাব পৰা নাই বিজেপিক লৈ পেলাই বিজেপিয়ে খুব মানে ভাল পোৱা নাই মুঠতে টোটেল কথা সেইটোৱে মই চন্দন চিনি নাপাই মোক সুধিব নালাগে এইবিলাক মানুহ ৰূপসী এয়াৰপৰ্ট বৰ্তমানলৈকে বন্ধ হৈ আছে 5 উইক ইয়াৰ নাই সেইটো আমি চৰকাৰৰ লগত আলোচনা কৰি ৰিভিউ কৰিব পাৰে আমি সেইটো ডাঙৰ কথা নহয় পিছত হ'ব এতিয়াতো নাই সেইটো মোৰ লেভেলত হোৱা নাই কোনোবা লেভেলত যদি হৈছে মই ক'ব নোৱাৰোঁ মুঠতে ইউ পি পি এলে চৰকাৰ চলাব জানা নাই বা পাৰা নাই যাৰ ফলত আজি বিজেপিৰ বহুত কৰ্মীসকলে আমাৰ দলত সোমাই আছে ইউ পি পি এলে বিজেপিক ভাল ব্যৱহাৰ কৰি পেলাই চৰকাৰ চলাব পৰা নাই কথা সেইটোৱে মই নাভাবোঁ মুঠতে এতিয়া কথাটো হ'ল আমাৰ আগন্তুক মানে MP ইলেকশ্যন আহি আছে 2024 ইয়াৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু আমাৰ অহাকালি CWC মিটিং হ'ব তাতে বহুত গুৰুত্বপূৰ্ণ আলোচনা হ'ব সেইটো আপোনালোকে গম পাব কেণ্ডিডেট মাৰ্চত ফেব্ৰুৱাৰী বা মাৰ্চত ডিক্লেয়াৰ দিব এতিয়া নহয় সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কি কেছত হৈছে সেইটো তদন্ত নিশ্চয় হ'ব এতিয়া কোৱাটো খুব আমি কোৱাটো ঠিক নহ'ব সেইটো তদন্ত কৰিবলৈ ওলাব পুলিচে এই কথাটো কৈছোঁ মই মোৰ লগত এনেকুৱা যোগাযোগ হোৱা নাই হয়তো দলৰ কোনোবা নেতা কৰ্মীসকলৰ লগত যোগাযোগ কৰিব পাৰে কিন্তু মোৰ লগত এনেকুৱা ডাইৰেক্ট হোৱা নাই এতিয়ালৈকে কিন্তু মই নাজানো তেওঁৰ লগত কোনো ধৰণৰ যোগাযোগো মই কৰা নাই তেওঁ কি অৱস্থাত আছে সেইটোও মই জানা নাই কি অৱস্থাত থকাৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চিন্তা কৰিছে তেওঁকতো মানে হাগ্ৰামা মহিলাৰে বহুত সুবিধা দি আহিছে তেওঁ আন্দোলনকাৰী হয় সেইকাৰণে হাগ্ৰামা মহিলাই ডাঙৰীয়াই থাকে তেওঁক যথেষ্ট স্কোপ দিছে এই স্কোপ দিয়াৰ পিছতো তেওঁ কি চিন্তা কৰি কি বিপদত পৰিছে মই নাজানো যাৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰে অলপ সময়ৰ কাৰণে ৰাখি পেলাই তেওঁ বেলেগ দলত যোগদান কৰি পেলাই ইলেকশ্যন খেলিব বিচাৰিছে ইলেকশ্যন খেলক আমাৰ বাধা দিয়াৰ একো কিবা নাই মানে ময়দানত সকলোৱে নামিবৰ কাৰণে সকলোৰে অধিকাৰ আছে কিন্তু জয়যুক্ত হোৱাটোহে ডাঙৰ কথা এতিয়া নাই সেইটোও কনফাৰ্ম নহয় আমাৰ দলত যে নাই সেইটোও ক্লিয়াৰ হোৱা নাই কিন্তু তেওঁ ব্যক্তিগতভাৱে কি অৱস্থাত পৰিছে এইটো আমি অনুভৱ কৰিব পৰা নাই তেওঁ নিজেহে জানে যাৰ কাৰণে তেওঁ নিশ্চয় কিবা এটা ৰক্ষণাবেক্ষণ পাবৰ কাৰণে চিন্তা কৰিছে সেইটোৱে মই ভাবিছোঁ আৰু ব্যক্তিগতভাৱে কাৰণ মই তেওঁৰ বিপৰীতে চিন্তা নকৰোঁ তেওঁ যি কৰিছে নিজৰ ভালৰ কাৰণেও কৰিবলৈ গৈছে কিন্তু আমাৰ দলৰ ত্যাগ কৰাৰ পিছত তেওঁ ক'তো শান্তি নাপাব সেই কথাটো মই জানো আৰু মই বিশ্বাস কৰোঁ কোকৰাঝাৰৰ হত্যাকাণ্ড হৈছে আজি কি ক'ব ইয়াৰ বিষয়ে
মাৰ্ডাৰ হৈছে আজি কোকৰাঝাৰত অঁ বিদ্যানপল্লী তো এইটো মই ক্লিয়াৰ হোৱাৰ পিছত মই অলপ আগতেহে গম পাইছোঁ কাৰণ যোৱাকালিৰ ঘটনা হয় আজি মই অলপ আগতে গম পাইছোঁ সেইটো মই নিজে পৰীক্ষা নিৰীক্ষা নকৰালৈকে মই ক'ব নোৱাৰোঁ তথাপি এইটো মানে নিন্দনীয় এইটো চোৰ ডাকাইতৰ কাম হ'ব পাৰে বুলি ভাবিছোঁ মই অন্যথা মানে কোনো ইয়াত পলিটিক্স জড়িত হৈ থকা নাই সেইটো ব্যক্তিগত কাৰণ হ'ব পাৰে যিয়ে নহওক কিয় এই অনুতপ্ত পৰিয়াললৈ মোৰ মানে কিবা থাকিব পৰা যোগদান কৰিবলৈ আহিছে প্ৰথমতে মই তেওঁলোকক মোৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ শুভেচ্ছা আগবঢ়াইছোঁ কাৰণ তেওঁলোকে প্ৰথম অৱস্থাত আমাৰ লগতে একেলগে আছিল হ'বলা পিছত মানে বিভিন্ন নেতাসকলৰ প্ৰলোভনত তেওঁলোকে আমাৰ দলক নেওচি পেলাই তেওঁলোকে বেলেগ দলত কাম কৰি পেলাই শান্তি পাব তেওঁলোকৰ উন্নয়ন হ'ব এই ধাৰণাৰে তেওঁলোকে হয়তো গৈছিলে তেওঁলোকৰ ঘৰে ঘৰে চাকৰি দিয়া হ'ব বুলি কোৱাৰ কাৰণে আমাৰ দলক মানে খন্তেক সময়ৰ কাৰণে এৰি হ'লেও তেওঁলোকে বিভিন্ন দলত গৈ পেলাই কাম কৰিছিলে তেওঁলোকে তাত গৈ পেলাই দেখা পালে যে তাত একো নাই তাত শূন্য জিৰ' মানুহ হিচাপে বাচি থাকিবৰ কাৰণেও তাত একো নাই এই গতিকে তেওঁলোকে এই 2 বছৰ বা 3টা বছৰ কিছুমানে 3টা বছৰ ধৰি পেলাই প্ৰলোভনত কিবা গৈ ভুলি পেলাই তেওঁলোকে বেলেগ দলত গৈছিলে কিবা বহুত ডাঙৰ আশা কৰি পেলাই গৈছিলে কিন্তু তাত গৈ পেলাই হাগ্ৰামা দলৰ লগত থাকি কাম কৰাৰ সময়ত যেনেকুৱা ধৰণৰ শান্তি পাইছিলে এনেকুৱা ধৰণৰ তেওঁলোকে পোৱা নাই মানুহ হিচাপে শ্ৰদ্ধা পাইছিলে তেনেকুৱা ধৰণৰ তাত গৈ পেলাই একো পোৱা নাই সেইকাৰণে তেওঁলোকে আকৌ নিজে মানে অনুতপ্ত হৈ পেলাই আমাৰ দলত যোগদান কৰিবলৈ আহিছে তো আমি আগৰ দৰে আকৌ কাম কৰিব লাগিব ৰাইজৰ হকে আমি কাম কৰিব লাগিব সকলোৱে এতিয়া নিজৰ স্বাৰ্থক মানে নেওচি পেলাই সমাজৰ কাৰণে আমি কাম কৰিব লাগিব তেওঁলোকে আমাক মানে যথেষ্ট ধৰণৰ সহায় কৰিব লাগিব মানুহ হিচাপে আমি সমাজৰ কাৰণে সকলোৰে উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগিব সেইকাৰণে তেওঁলোকেও এই কথাত মানে ভাল পাই পেলাই তেওঁলোকে আকৌ গুচি আহিছে क्रिसमासनि बाम्पार अफार उदालगुरि नोगोरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगे-रेगां दखना गलायाव लफाय एफएनएफ महर ब्रेन्ड बिबार ब्रेन्ड आर'नाइ ब्रेन्ड जुरिपाट माथानि बायदि बायदि रोखोमनि दखना आर'नाइ ब्लाउज फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।